নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই ৰিকু পৰ্ণ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গম পাইছেই বেকগ্ৰাউণ্ডটো দেখি পেলাই মই নিজৰ ঘৰত আছোঁ বৰ্তমান, আৰু এতিয়া হৈ আছে মানে আমাৰ ঘৰত বিয়া, মানে মোৰ বিয়া। চ' এতিয়া বিয়াৰ আগতীয়াকৈ প্ৰিপেৰেশ্যন চলি আছে পূৰা। এয়া ওপৰত দেখা পাইছে পূৰা পেণ্ডেল পূৰা লাগি আছে। এইফালে এইকেইজন দাদাও পূৰা পেণ্ডেলত লাগি আছে। আজি তেখেতলোকে আজি কমপ্লিট হ'বনে দাদা পেণ্ডেল? আজি পেণ্ডেল কমপ্লিট হৈ যাব। চ' বিয়াৰ ডেট হৈছে 28 ফেব্ৰুৱাৰী, মানে এনেকুৱা হৈছে প্ৰগ্ৰেমটো 28 ফেব্ৰুৱাৰীত মানে আমাৰ ইয়াৰ পৰা দৰা যোৱা হ'ব গুৱাহাটীত। চ' গৈ পেলাই তাতে 28 ফেব্ৰুৱাৰী ৰাতিলৈ ছোৱালী বিয়া পাতি মেলি গুৱাহাটীৰ পৰা আহি 1 তাৰিখে ৰেষ্ট লৈ 2 তাৰিখে মানে 2 মাৰ্চত মোৰ ইয়াত ৰিচিপশ্যনৰ কাৰণে অলপ ডিজাইন কৰি আছোঁ গোটেইখিনি। এতিয়া প্ৰথমতে আহক এইফালে দেখা পাইছে এইটো যিটো পাৰ্টটো আছে, পাৰ্টটো অলপ অপেন কৰি পেলাই ৰাখিছোঁ দেখা পাইছে। এতিয়াও লাহে এতিয়াও কমপ্লিট হোৱা নাই, এতিয়াও বহুতখিনি বাকী আছে এতিয়াও। আৰু এইফালে স্পেচিয়েলি আমাৰ নিয়েন্দা আছে, নিয়েন্দা এইপিনে চাওঁ, এয়া দেখাইছে নহয় নিয়েন্দা একদম আমাৰ পূৰা কামত লাগি আছে, একদম ধাম ধুমকৈ নিয়েন্দাই এইখিনিত দৰা বহিবৰ কাৰণে এটা ফুলৰ ডেক'ৰেশ্যন বনাই আছে। ঠিক আছে, এইকেইটা ফুটি দেখিছে, মানে ইয়াতে ডেক'ৰেশ্যন এনেকুৱা হ'ব যে আমি একো মানে ডেক'ৰেশ্যনৰ কাৰণে বেলেগকৈ অনা নাই। মই গুৱাহাটীৰ পৰা ফুল লৈ আহিছোঁ, আৰু সেই ফুলেদি মানে এটা নিজৰ হাতৰ কামেৰে মানে ট্ৰাই কৰি আছোঁ পাৰে নে নোৱাৰে, কেনেকুৱা কিমান ধুনীয়া হয় গম নাপাওঁ। যদি ধুনীয়া হয় বিয়াৰ দিনাখনৰ ভিডিঅ'ত বা ফটোত আপোনালোকে দেখা পাব। কিমান বহুতখিনি বস্তু আনিবলগীয়া আছে তাৰ লগে লগে। আৰু এইফালে যদি আহোঁ, যিহেতু চাওক এতিয়া অলপ বৰষুণ দি আছিলে, কালি ৰাতিও বৰষুণ দিছে। এইফালে যদি দেখা পায় অলপ পনীয়া মাটি, মানে মাটি অলপ তিতি আছে। সেইটো কাৰণে আমাৰ অলপ ভয় হৈছিলে যে গোটেই জেগাটুকুৰা পেণ্ডেলটো মানে অপেনলি ৰাখিব পাৰিম নে নোৱাৰিম। সেইটো কাৰণে এটা অপশ্যন কৰিলোঁ, এইটো ছাইডে যিটো দেখা পাই আছে এই ছাইডটোত অলপ টিং দি পেলাই মানে পেণ্ডেলটো বন্ধ কৰি পেলাই ৰাখিছোঁ, যাতে কেনেবাকৈ যদি বৰষুণ আহি যায় তেতিয়া সেই জেগাটুকুৰাৰ পৰা আহি পেলাই ইয়াত মানুহখিনিয়ে বহিব পাৰে তাৰ কাৰণে। আৰু এইফালে আমাৰ আকাশ নীল নেকি আছে, অভিনীল আবেগ আছে, এইফালে ভাইটি আছে। এহেঁতি মই কালি আহি পাইছোঁ গুৱাহাটীৰ পৰা, একদম লৰালৰিকৈ ছুটি নাছিলে। গোটেই ফুল আনিছোঁ, এইবিলাক ফুল দেখা পাইছে ডেক'ৰেশ্যনৰ কাৰণে। এই ফুলত এহেঁতি এইবিলাক কি ভৰাই আছে, এইবিলাক বাৰী ভৰাই আছে দেখিছেনে। সেইটো কাৰণে ভাবিলোঁ ঘৰত যেতিয়া ইমান মানুহ আছে কাম কৰিব পৰাকৈ, গোটেইখিনি বাৰী নিয়েন্দাই কাটি মেলি দিছে। চব এপাহ ফুলত নেকে লগাই আছে, চব ৰেডি হৈ আছে, গেটিং ৰেডি ফৰ ফাইনেল ডে। আৰু তাৰ এইফালে যদি যায়, এইফালে এতিয়াও বনোৱা কমপ্লিট হোৱা নাই, বনাই আছে অলপকৈ, কাপোৰ লগাবলৈ এতিয়াও আছে। এইফালে এইখিনিত হ'ব খানা খাবৰ কাৰণে জেগা। তাৰ পাছত এইফালে যদি আগলৈ আহে এইফালে এটুকুৰাত দেখা পাইছে, এটুকুৰাত হ'ব খানা বনাবৰ কাৰণে। তাৰ পৰা মানে খানা বনাই ইয়াত আনি পেলাই খোৱা ব্যৱস্থা কৰা হ'ব। আৰু এইপিনে অলপ মানে যিসকলে ধৰক চিৰা দৈ এইবিলাক খায় তেখেতলোকৰ কাৰণে তলত বহি পেলাই, ভকতসকলৰ কাৰণে বহি পেলাই খাবৰ কাৰণে ব্যৱস্থা কৰা হ'ব। এইফালে এতিয়াও বহুত বাকী আছে, বহুত কাম চলি আছে, মানে 2 মাৰ্চলৈকে টাইম আছে যিহেতু আমাৰ হাতত। আৰু ৰাতিপুৱাই গা চা ধুই মেলি পূৰা ৰেডি হৈ পেলাই বহি আছে আমাৰ এজনা ভকত দৌৰি। এইটো আমাৰ দৌৰি গা চা ধুই পেলাই আজি ৰাতিপুৱাই গা ধুৱাই দিছে মায়ে। এতিয়াও আকৌ বোকা লগালে বোকা, হা ইয়াকো বিয়া পাতি দিম বুলি ভাবিছোঁ, ঘৰত নথকা হৈছে। আৰু এতিয়া আমাৰ অলমষ্ট মানে পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈছে, কিন্তু ডেক'ৰেশ্যনৰ কাম এতিয়াও চলি আছে। এইফালে আমাৰ যদু ককা আছে, আৰু এইফালে প্ৰদীপ দত্ত দা আছে। প্ৰদীপ দত্ত দা আপোনালোকে চাগে বহুতে চিনি পায়। প্ৰদীপ দত্ত দা তেখেত মানে আগৰ পৰাই আমি গম পাওঁ আৰ্টিষ্ট কাম, আৰু গোটেই ডেক'ৰেশ্যনৰ মানে বহুত ডাঙৰ কলাৰ প্ৰতিভা তেখেতৰ হাতত আছে। সেইটো কাৰণে তেখেতক মাতি আনিছোঁ স্পেচিয়েলি ডেক'ৰেশ্যন যিটো আছে ডেক'ৰেশ্যনৰ কাম কমপ্লিট কৰিবৰ কাৰণে। একেবাৰে কমপ্লিট হ'লে বিয়াত গৈ পেলাই দেখা পাবগৈ কেনেকুৱা ধুনীয়া বনায়। আৰু এইটো ওলাবহি, আৰু এইটো কালাৰটো দেখা পাইছে। এটাই ভয় আছে, যদি বৰষুণ দিয়ে কেনেবাকৈ তেতিয়া দিগদাৰ হ'ব। এইটো চাওক, আৰু ফ্ৰণ্টৰখন অলপ দেখুৱাই দিওঁ, অলমষ্ট হৈছে আৰু এতিয়া কলগছ পুতিবলৈ বাকী আছে। আৰু তলত কাৰ্পেট চাৰ্পেট আহিব এইখিনি পাছত। ছেকেণ্ড ফেজ এইটো হ'ল ফ্ৰণ্টৰটো। আৰু ঘৰৰ ভিতৰলৈ গৈ আছোঁ হ'লে, ঘৰৰ ভিতৰত আলহী দম হৈ আছে। কোন? বটিটো মই সেইদিনা চিন্তা কৰি আছোঁ।
আগতেও প্ৰায়ে কৈ থাকে যে বিয়া খাবলৈ কেতিয়া পাম বুলি ককা আৰু এই আইতা বৰ্তমান নাই এইবিলাক ক'ৰ পৰা আনিলি এৰাবাৰী পৰা পুৰা কি ডিজাইন ডেকৰেশ্যন এই বাহ পুৰা দম দম লতা লতা একদম দমাই আনিছে গোটেই উপায় লাহে 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 যা ফুলত চব কামত লাগি আছে একদম পুৰা ডিজাইন চলি আছে এইবিলাক প্ৰথমতে ফ্ৰেম বনাইছো তাৰপিছত দেখা পাইছে তাত মাজত খেৰ ভৰাই দিছো পুৰা হাতৰ কাম এতিয়া চুলি কটা নিচিনাই কাটি আছো আৰু অলপমান মানে 60% হ'ল আৰু 40% মান বাকী আছে আৰু কমপ্লিট হ'বৰ কাৰণে আৰু ৰাতিপুৱাৰ পৰা কাম কৰি কৰি এতিয়া খাবলৈ লৈছো ভাত খাই আছো এইফালে মায়ে পুৰা দবাই আছে ইমানকে কি চাই আছো তাৰপিছত এইফালে আমাৰ খুৰীয়ে ভাত খাই আছে আমাৰ গাঁৱৰ পৰিৱেশ এটাই ভাল যে সকলোৱে নিজে নিজে কামত লাগি আছে খুৰীয়ে ৰাতিপুৱা কি কৰিলে কওকচোন কি কৰিলে ঢেৰ কাম কৰা নাই জানো ঢেৰ কাম কৰিলো আলহী সুধিলো ভাত বনালো জলপান দিলে বাচন ধুলে চব কৰিলে এতিয়া আৰু এজনী খুৰী সেইফালে একদম পুৰা ভাতত লাগিয়ে আছে কিচেনৰ ভিতৰত আৰু একদম মেইন এজন স্পেচিয়েলি খুৰীয়ে ঘৰ মুচি আছে এইফালে চাওঁ খুৰী এইজনী খুৰী এফালে নহয় নহয় ভিডিঅ' বনাই আছে এজনী খুৰী এফালে পুৰা একদম ঘৰ মোচাত লাগি আছে চ' পুৰা কাম চলি আছে জোৰদাৰ গতিত সেইকাৰণে গাঁৱত থকাৰ এটা ফাইদা মানে নিজৰ বংশ পৰিয়ালৰ লগত একেলগে থকা যে সকলোৱে আহি পেলাই একেলগে কামত আমাক সহায় কৰি মেলি দিয়ে আমাৰ আৰু এইফালে দিবা পেহী পুৰা ঝাৰু মৰাত লাগি আছে একদম পুৰা আৰু লগত আইতাও পুৰা চাফ চিকুণ দাদা কিমান আগবাঢ়িছে আৰু 20% 1 ঘণ্টাৰ ভিতৰত হৈ যাব 1 ঘণ্টাৰ ভিতৰত এইটো চাওক আমাৰ আৰম্ভ হৈ গৈ আছে লাহে লাহে তুমি কি কৰি আছা কি ৰৈ আছা কি লাগে কি বনাইছা পিঠা খুচিবলে খৰিকা আমাৰ বৌয়ে পুৰা পিঠা বনাই আছে একদম কি পিঠা বনাইছা কোৱাচোন নাই তেলত দিয়া আৰু এইফালে পুৰা পিঠা পনা বনোৱাত লাগি আছে কি পিঠা বনাইছে তেল দিয়া নাৰিকল দিয়া চাওঁ পিঠাখিনি পিঠা ৰেডি গৰমে গৰমে খাবলৈ ভাল হ'ব পুৰা এই যে পিঠা ৰেডি হৈ আছে পুৰা গৰম গৰম গুল এটা টেষ্ট কৰিছা পিঠা খাবলৈ আকৌ মোৰ হ'ব চাওঁ এইয়া পিঠা একদম গৰমা গৰমকে বনি আছে পুৰা সব বিয়াৰ কাৰণে ৰেডি আমাৰ নতুন নচালি আহিব পিঠা খাবহি নেকি পিঠা ঠাণ্ডাই হৈ যাব দেখিলে এফালে পিঠা বনাই আছে আৰু একদম মই নতুন নতুন পিঠা টেষ্ট কৰিবৰ কাৰণে ৰেডি হৈ আছো পুৰা ক্ৰাঞ্চি বঢ়িয়া ধুনীয়া হৈছে গম পাইছেনে ধুনীয়া নাৰিকল চেনি আৰু বৰা চাউল মিক্স কৰি পেলাই তেলত বনাইছে বেকিঙো দিছে নেকি সেইটো কাৰণে ফুলি গৈছে ন এজনী খুৰীয়ে পুৰা কাঁহী বাতি ধোৱাত ব্যস্ত পুৰা কাঁহী বাতি ধুই আছে পুৰা কেঁচা লতা কেঁচা লতা গছৰ পৰা হাবিৰ মাজৰ পৰা উঠাই আনিছে কেঁচা লতা আৰু ডালটো কাটি পেলাই লগাই দিছে তাতে
চাওঁ কি কৰিছ ইমান লাজ নে বৃষ্টি বা আমদালি গাড়ী আগত এনেকৈ বান্ধি দিব লাগে একো নহয় অলপ ধুই দিব লাগিব গোটেই হেৰি লেতেৰা হৈ আছে আম পাতখিনি ধূলি লাগি লাগি